আকৌ ভাল লাগিবলৈ আমি লগ পালো কেতিয়া মই তোমাক সদায় দেখো হা তোমাক মই সদায় দেখো ক'ত সপোনত সপোনতে তিথকতে তুমি কাষতে আহিৰোৱা তোমাৰ মাতটো কিবা এটা মোৰ ইমান ভাল লাগিছে শিৱসাগৰ ছোৱালীবোৰ এনেকুৱাই নেকি মাতবিলাক মৰম অকমান গলিছে চাগে নহয় জানো হেল্ল' ফ্ৰেণ্ডছ গুড মৰ্ণিং সকলোকে আজি আপোনালোকৰ মাজলৈ নতুন প্ৰেংক কল এটা লৈ আহিছোঁ আজি 2023 চনৰ প্ৰথমটো দিন মানে 1 জানুৱাৰী আপোনালোক সকলোলৈকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে অনাগত দিনবোৰ যাতে আপোনালোকৰ ভালেৰে পাৰ হয় মোৰো ভালেৰে পাৰ হয় তাৰে ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ আৰু আজি বছৰেকৰ প্ৰথমটো দিনটোতে আপোনালোকৰ মাজলৈ এইটো ভিডিঅ' আগবঢ়াইছোঁ গতিকে শেষলৈকে চাব ভয় লাগিছে মানে ঘপককৈ ছোৱালী এজনী কিবা এটা কৰি দিবলৈ অলপ সাহস লাগিবতো কৃষ্ণ প্ৰভু হেল্ল' হেল্ল' অঁ হেল্ল' শুনিছা কোৱাচোন এই আমাৰ আইজনীয়ে গাখীৰ দিছে নাই বাৰু এই আমাৰ আইজনীয়ে গাখীৰ দিছে নাই বাৰু কোনে কৈছা বাৰু এইটো ক'ত লাগিলে বাৰু তুমি কোনে কৈছা অঁ হেৰি এই আইজনীহঁতৰ ঘৰত লগা নাই নেকি মই ঠিকে জেগাতে কৈছোঁ হেৰি নহয় জানো এই তোমাৰ নামটো এতিয়া কি আছিলে সৰুতেই পাইছিলোঁ তোমাক এতিয়া খতম মোৰ নামটো পূজা সেইটোৱেতো মই একদম ঠিক জেগাতে লগাইছোঁ তোমাৰ নামটো পূজা ন পূজা অঁ মোৰ নামটো এনেই প্ৰকাশ তুমি মৰমতে মোক কি বুলিও মাতিব পাৰা মই আকৌ তোমাক মৰমতে কিয় নাম দিম মইতো তোমাক চিনি নাপাওঁ তুমি পিকনিক খাবলৈ গৈছা নাই ক'ৰবাত পিকনিক খাবলৈ গৈছো কিয় সুধিলা নহয় মই মানে সেই যাম বুলি ভাবি আছিলোঁ কিন্তু যাবলৈ লগ পোৱা নাই সেইকাৰণে তোমালৈ ফোনটো কৰিলোঁ আকৌ শাবাছ বেটা চিনি নাই পোৱা কেলৈ সেই আমাৰ ঘৰৰ পৰা যে আইজনী নামৰ গৰুজনী আনিছিলে তোমালোকৰ মায়ে এতিয়ালৈকে যে গাখীৰ ওলাইছে নাই খবৰে দিয়া নাই বোলে গাখীৰ ওলালে সদায় পুৱা দিম আৰু এতিয়ালৈকে মানে একো খবৰ খাতি দিয়া নাই সেইকাৰণে মই ফোনটো কৰিলোঁ আকৌ আমাৰ ঘৰলৈ কোনো গৰু অনা নাই কি আনিছিলে মানুহ আনিছিলে মানুহটো আমাৰ ঘৰত আছে আৰু আনিবলগীয়া এতিয়ালৈকে হোৱা নাই নহয় তুমি যদি মোক নিম বুলি ভাবা মই যামতো নালাগে বাৰু আহিব বাকী যিয়ে নহওক তোমালৈ মোৰ হেৰিয়ৰ শুভেচ্ছা থাকিল দেই এইটো কি বুলি কয় নতুন বৰ্ষৰ ধন্যবাদ হেৰি তোমাৰ নামটো সম্পূৰ্ণটো কিনো বাৰু এনেই পূজাই নহয় জানো মোৰ নাম পূজা বৰা এনেই মিছা মিছিকে কৈছা নি আকৌ নাই সঁচা সঁচিকে মোৰ নামটো কৈছো নহয় খালি তুমিহে কোনে কৈছা মই প্ৰকাশে কৈ আছোঁ এইটো লাগিলে ক'ত মানে বাৰু ফোনটো এইটো শিৱসাগৰত লাগিছে অঁ শিৱসাগৰ একদম মোৰ বাৰু হৃদয়তে আছে বাৰু দেই এনেই হেৰি কথা এটা ক'ম বুলি আহিছোঁ বেয়া পাবা নি কোৱাচোন বাৰু কোৱাৰ পিছত চিন্তা কৰিম তোমাৰ মাতটো কিবা এটা মোৰ ইমান ভাল লাগিছে শিৱসাগৰ ছোৱালীবোৰ এনেকুৱাই নেকি মাতবিলাক মৰম অকমান গলিছে চাগে নহয় জানো কোনে কৈছা বাৰু কোৱাচোন সঁচাকে মই সঁচাকৈ কৈ আছোঁ মই প্ৰকাশে কৈ আছোঁ আৰু মই বৰ্তমান হেৰিয়ৰ পৰা ফোন কৰিছোঁ এইটো কি বুলি কয় এইখন মোৰ ঘৰ আচলতে হেৰি বহুত দূৰণি তুমি আকৌ চিনি পাই যোৱা বা সেইকাৰণে এতিয়াই নকওঁ অকণমান দেৰিকৈ কওঁ বুলি আহিছিলোঁ হয় নেকি অঁ আচলতে ফোনটো ক'লে কৰিছিলা কোৱাচোন আৰু মই সেই নাম্বাৰটো কোনে দিলে মানে হেৰি আকৌ এই মই আইমণিক বিচাৰি ফোন কৰিছিলোঁ আইমণিক যেতিয়া নিবলৈ আহিছিলে তোমালোকৰ মায়ে তেতিয়া এইটো নম্বৰ দি থৈ গৈছিলে আকৌ আইমণি মানে সেই আমাক গাখীৰ দিয়া গৰুজনী গাখীৰ দিয়া গৰু মানে গৰুৱে নাই আমাৰ ঘৰত তোমালোকে গাখীৰ ক'ৰ পৰা খোৱা তেতিয়াহ'লে আমাৰ ঘৰত গাখীৰ নাখায় নি কোনেও পুখুৰীৰ পাৰে পাৰে নাৰিকলৰ পুলি তোমাক দেখা নাভাবিবা ঢোকা দিম বুলি কি হ'ল হাঁহি ওলাই গ'ল মই সঁচাই কৈছোঁ তোমাক মোৰ ভাল লাগে কথা পাতিছো আমি আজি এতিয়া প্ৰথম আকৌ ভাল লাগিবলৈ আমি লগ পালো কেতিয়া মই তোমাক সদায় দেখো ক'ত সপোনত সপোনতে তিথকতে তুমি কাষতে আহিৰোৱা তোমালোকৰ ফালে হেৰি পথাৰটো আছে নেকি এই ল'ৰা মানুহক যে ছোৱালী মানুহে বিয়া পাতে মানে এনেকুৱা চিষ্টেমটো আছে নেকি নাই আমাৰ ইয়াত তেনেকুৱা একো ইছ যদি থাকিলেহেঁতেন মই তোমাৰ ওচৰলৈ গ'লোগৈহেঁতেন তোমাৰ মাতটোৱে ইমান ধুনীয়া তুমি চাগে কিমান ধুনীয়া হ'ব ঠিকেই নাই ন এনে মোক লৈছা নেকি বাৰু হে নহয় কেলৈ ল'ম বাৰু দেই তেৰিকা নহয় মোক মানে মানুহে এনেই চেনি বুলিয়ে কয় তোমালৈ ফোন কৰাৰ উদ্দেশ্য মোৰ সেইটোৱেই
2023 হা কিটো মানে 2023 চনৰ আৰম্ভণিতে কামটো কৰি দিও আৰু মোৰতো ক'বলৈ এতিয়া তোমাৰ ওপৰত বিশ্বাসে হোৱা নাই তুমি যিবোৰ কথা কৈ আছা হয় নেকি হয় তুমি লেবেল দেখাই দিলা মানে নাই লেবেল মানেতো লেবেল বুলি নকৈছো প্ৰথম দিনা ফোন কৰিছা তুমি এই ঠিক আছে হ'ব কথা নাপাতো হ'ব ইমান কথা কব নালাগে মোক হ'ব কথাই নাপাতো হ'ব ছোৱালীজনী ইমানেই সহজ সৰল ছোৱালী এতিয়া ফোনটো কাটি দিলো তাইনো এতিয়া ৰিয়েকশ্যনটো কি হয় এইটো চাম আৰু জল্দি কৈ চামচোন কি হয় চিনি পায় নে নাপায় সকলোবিলাক দেই হেল্ল' হয় কি হ'ল তুমি মই ফোনটো কাটিছো ফোনটো বেক কল কৰিব পাৰা ন মই আকৌ তোমাক কিয় কল বেক কৰিম মইতো সঁচা কথাটোৱে কৈ আছিলো ন এতিয়া কি সঁচা কথা মানে কি ভাল পোৱা নেকি ছোৱালীজনী কিয় ইমান ভাল মানে ময়ো নাজানো মই তোমাক সঁচাকে কথা এটা কৈ দিওঁ বুলি ভাবিছো কোৱাচোন বাৰু হেই কি খং উঠিছে নেকি নাই কোৱাচোন বাৰু কৈ যোৱা কৈ দিওঁ বেয়া নাপাবা তোমাৰ লগৰ ৰাহুল নামৰ ল'ৰাজনে তোমাৰ নম্বৰটো দিছিলে মই তোমাৰ লগত এটা প্ৰেংক কল কৰিছিলোঁ মোৰ এটা প্ৰেংক চেনেল আছে ক'লে ছোৱালীজনী বহুত বেছি ঠাণ্ডা আৰু ভাল হয় তোমাৰ লগত এনেকৈ যোগাযোগটো কৰিলোঁ একদম বেয়া চেয়া নাপাবা নাই বেয়া নাপাওঁ নহয় মানে মই ঘপকে চখ হৈ গৈছিলো তেনেকে ফোন কৰি আগে পিছে মোক কোনেও কোৱা নাই যে সেয়াই দেখিছা তোমাৰ জীৱনলৈ মই আহি গৈছোঁ একদম আজিৰ পৰা আৰু 1 তাৰিখ উলিয়াই বুজিছা সেই চেনেলটো চালে গম পাবা 300K হ'ব গৈ আছে আৰু তাৰ কাৰণে মই আজিৰ পৰা কষ্ট কৰিছোঁ প্ৰথম 2023 চনৰ প্ৰথম কলটো তোমালৈকে কৰিছোঁ ধন্যবাদ আৰু ভাল লাগিলে তোমাৰ দিনবোৰ ভাল হওক সকলোৰে দিনবোৰ ভাল হওক দিয়া থেংক ইউ অ'কে আজি ভিডিঅ'টো এনেকৈ আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক এটা কৰি দিব শ্বেয়াৰ এটা কৰি দিব যদি নতুনকৈ আহিছে 2023 চনত ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো এবাৰ প্ৰেছ কৰি যাব থেংক ইউ জয় অসম